হাই বন্ধুসকল, আপোনালোক কেনে আছে? মানে যোৱা বছৰলৈকে IPLত স্পন্সৰশ্বিপ কৰিছিলে ভিভো নামৰ চাইনিজ কোম্পানী আৰু ইয়াৰ কাৰণে BCCIয়ে ভিভোৰ পৰা লাভ কৰিছিলে 440 কোটিকৈ টকা। কিন্তু এইবাৰ মানে চাইনিজ কোম্পানী হটাও সেইকাৰণে চাইনিজ কোম্পানীক দিয়া হোৱা নাই। এইবাৰ IPLত স্পন্সৰশ্বিপ কৰিব ড্ৰিম 11। হয়, ড্ৰিম 11 এইবাৰ IPLত স্পন্সৰশ্বিপ কৰিব আৰু ইয়াৰ কাৰণে ড্ৰিম 11ৰ পৰা লাভ কৰিব 222 কোটি টকা মাত্ৰ। ইয়াতে বহুতখিনি টকা লছ হ'ব অৱশ্যে চাইনিজ কোম্পানীক নিদিয়াৰ কাৰণে, তথাপি চাইনিজ কোম্পানীক দিয়া হোৱা নাই। এইটো বহুত ডাঙৰ কথা এটা। এনেকুৱা ধৰণৰ বহুত কিবাকিবি কথা IPLৰ লগত জড়িত কথা, এনেকুৱা ধৰণৰ আটাইতকৈ গুৰুত্বপূৰ্ণ তথ্য, যেনেকুৱাকৈ কোনজন প্লেয়াৰে আটাইতকৈ বেছি টকা লাভ কৰিলে, মেচ ক'ত হ'ব, কোনটো সময়ত দেখিব পৰা যাব, কোনটো চেনেলত দেখিব পৰা যাব, আৰু ভিতৰুৱা বহুত কথা, বহুত কিবাকিবি আজি আলোচনা কৰিম। যদি আপুনি IPLক ভাল পায়, ক্ৰিকেট ভাল পায়, তেতিয়াহ'লে আপোনাৰ কাৰণে এই ভিডিঅ'টো বহুতেই গুৰুত্বপূৰ্ণ বুলি মই ভাবোঁ। সেইকাৰণে বলক ভিডিঅ'টো শেষলৈকে চাব, বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, IPLৰ 13 নম্বৰ এডিশ্যনৰ মানে 13 নম্বৰ এডিশ্যনৰ এই মেচবিলাক হ'ব UAEত, মানে ইউনাইটেড আৰব ইমিৰেটছত হ'ব। আৰু এই মেচবিলাক আৰম্ভ হ'ব, প্ৰথমখন যিটো মেচ হ'ব সেই মেচটো 19 ছেপ্টেম্বৰত হ'ব আৰু ফাইনেল যিটো মেচ হ'ব সেই মেচখন হ'ব 10 নৱেম্বৰত। বন্ধুসকল, IPLৰ এই মেচবিলাক তিনিটা চিটিত হ'ব, মানে ডুবাই, আবুধাবি আৰু শাৰজা ষ্টেডিয়ামত এই মেচবিলাক হ'ব। আৰু কৰোণা ভাইৰাছৰ কথা লক্ষ্য ৰাখি মাত্ৰ 50% অডিয়েন্সক এলাউ কৰা হ'ব, মানে 50% দৰ্শকে চাব পাৰিব খেলবিলাক, পুৰা ফুল নহয় ষ্টেডিয়াম। বন্ধুসকল, যিহেতু প্লেয়াৰ্ছবিলাকে বহুত দিন ধৰি ঘৰতে বহি আছে, মানে লকডাউনৰ কাৰণে প্ৰেক্টিছ কৰিব পৰা নাই, সেইকাৰণে 3-4 সপ্তাহ আগতেই মানে ডুবাইত যাই উপস্থিত হ'ব লাগিব প্ৰেক্টিছ কৰাৰ কাৰণে। আৰু সেইকাৰণে ইতিমধ্যেই আমাৰ ভাৰতবৰ্ষৰ পৰা প্লেয়াৰ্ছবিলাক ইতিমধ্যে ডুবাইত গৈ উপস্থিত হৈছে। কিন্তু দুখৰ কথা এইটোৱে যে প্লেয়াৰ্ছবিলাক তাতে যোৱাৰ পিছত এই সপ্তাহৰ কাৰণে কোৱাৰেণ্টাইন হ'ব লাগিব, বায়ু চিকিউৰ ৰুমত থাকিব লাগিব, আৰু কোনো ধৰণৰ আন প্লেয়াৰ্ছৰ লগত যোগাযোগ কৰিব নোৱাৰে, দেখা কৰিব নোৱাৰে, বা হোটেল ষ্টাফৰ লগতো দেখা কৰিব নোৱাৰে। হোটেল ষ্টাফৰ যিখিনি মানুহ থাকিব সেই মানুহবিলাকে দৰজাৰ কাষত আহি যিবিলাক বস্তুৰ দৰকাৰ দৰজাৰ সন্মুখত থৈ গুচি যাব আৰু তাৰ পৰা বস্তুবিলাক ল'ব লাগিব। মানে এই সপ্তাহৰ কাৰণে একদম জেলৰ বন্দী হোৱাৰ নিচিনা থাকিব লাগিব। এইটো মানে এটা ডাঙৰ অসুবিধা প্লেয়াৰ্ছৰ কাৰণে হ'ব। আৰু এই কোৱাৰেণ্টাইনৰ এক সপ্তাহ পাৰ হোৱাৰ পিছত প্লেয়াৰ্ছবিলাকক দুটাকৈ কৰোণা টেষ্ট কৰা হ'ব, আৰু কৰোণা টেষ্ট কৰাৰ পিছত যদি প্লেয়াৰ্ছবিলাক নিগেটিভ আহে তেতিয়াহ'লে প্লেয়াৰ্ছবিলাকক প্ৰেক্টিছ কৰিবলৈ দিয়া হ'ব, আৰু তেতিয়া প্ৰেক্টিছ কৰা আৰম্ভ কৰিব। এতিয়া কথা হৈছে প্ৰেক্টিছ কৰা হ'ল, এতিয়া প্ৰথমখন মেচ কাৰ লগত হ'ব? হয়, প্ৰথমখন মেচ হ'ব 4বাৰকৈ চেম্পিয়ন হোৱা মুম্বাই ইণ্ডিয়ানছৰ লগত আৰু 3বাৰকৈ চেম্পিয়ন হোৱা চেন্নাই ছুপাৰ কিংছ। চেন্নাই ছুপাৰ কিংছ আৰু মুম্বাই ইণ্ডিয়ানছৰ মাজত প্ৰথমখন মেচ হ'ব 19 ছেপ্টেম্বৰৰ দিনাখন। আৰু এই মেচবিলাক আপুনি দেখিব পাৰিব ষ্টাৰ স্পৰ্টছত। আবেলি সময়ত যিটো খেল হ'ব সেই খেলটো আপুনি 3:30টাৰ পৰা চাব পাৰিব, আৰু ৰাতিত যিটো খেল হ'ব সেইটো 7:30টাৰ পৰা চাব পাৰিব। বন্ধুসকল, IPL মানেই টকা টকা টকা, মানে বহুত টকাৰ লেনদেন হয় ইয়াতে। আটাইতকৈ বেছি পেইড কোনজন প্লেয়াৰ জানেনে? 2020ত আটাইতকৈ বেছি পেইড খেলুৱৈজন হৈছে বিৰাট কোহলি। হয়, ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ বিৰাট কোহলি আটাইতকৈ বেছি টকা উপাৰ্জন কৰিব, 17 কোটি টকা ল'ব। আৰু ইয়াতে আপোনাক কৈ দি আছোঁ যে অষ্ট্ৰেলিয়াৰ পেট্ৰিক জেমছ কিউমিন্সে লাভ কৰিব 5.5 কোটি টকা, মানে 50 দিন খেলিয়ে 15.5 কোটি টকা লাভ কৰিব। কিন্তু অষ্ট্ৰেলিয়াত গোটেই বছৰ খেলাৰ পিছতো ইমান টকা লাভ নকৰে, কিন্তু 50 দিন খেলাৰ পিছতে লাভ কৰিব 15.5 কোটি টকা। ইমান বেছি টকা লাভ কৰিব পাৰে এটা IPL খেলৰ পৰা, ভাবকচোন, বাপৰে বাপ। বন্ধুসকল, প্ৰতিটো ভিডিঅ'ৰ দৰে এই ভিডিঅ'ৰ শেষতো মই দি আছোঁ আপোনালোকক আমাৰ খবৰ। আৰু আজি আমাৰ খবৰত আছে যে অষ্ট্ৰেলিয়াৰ যিমান পপুলেশ্যন হয়, যিমান জনসংখ্যা হয়, সিমানখিনি জনসংখ্যাটো আমাৰ ভাৰতবৰ্ষত এক বছৰতে জন্ম হয়। তাৰমানে অষ্ট্ৰেলিয়াৰ টোটাল জনসংখ্যা হৈছে 2.5 কোটি, আৰু 2.5 কোটিমান জনসংখ্যাটো আমাৰ ভাৰতবৰ্ষত এক বছৰতে জন্ম হয়। ভাবকচোন কিমান জনসংখ্যা আমাৰ ভাৰতবৰ্ষত এক বছৰত আহে। বন্ধুসকল, ভিডিঅ'টো কেনেকুৱা লাগিছে? যদি ভাল লাগিছে লাইক কৰক, শ্বেয়াৰ কৰক, কমেণ্ট কৰক, আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিৰ কাৰণে এইখিনি, তেতিয়ালৈকে বাই বাই, জয় হিন্দ।